Hi guys, আজি মই আপোনালোকৰ মাজত ম্যাঙ্গো ডালগনা লস্সি ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো সম্পূৰ্ণভাৱে সুগাৰ ফ্ৰী, গতিকে দেৰি নকৰি আহকচোন চাওঁ কিদৰে বনাব পাৰি এই ৰেচিপিটো। ম্যাঙ্গো ডালগনা লস্সি বনাবৰ কাৰণে আমাক লাগিব ম্যাঙ্গো পিউৰি। মই এইটো দুটা আমৰ গুটি গুচাই পেলাই মিক্সিত পিচি পিউৰি বনাই লৈছোঁ। লগতে লাগিব আধা কাপ দৈ, পানী আধা গিলাচ, আৰু গাৰ্নিশ কৰিবৰ কাৰণে ড্ৰাই ফ্ৰুটছ অলপ। ব্লেন্ডাৰ এটাত প্ৰথমে আমি দৈখিনি ঢালি ল'ম। তাতে আধা কাপ পানী দি দিম। আপুনি ইচ্ছা কৰিলে লগত বৰফো দিব পাৰে, বাট মই বৰফটো পিছত এড কৰিম। দৈখিনি 30 সেকেন্ডছ মান মই ব্লেন্ডাৰত ব্লেন্ড কৰি ল'ম। দৈয়ে পানীয়ে মই 30 সেকেন্ডছ ব্লেন্ড কৰি লৈছোঁ, আৰু ব্লেন্ড কৰোঁতে মই চেনি ব্যৱহাৰ কৰা নাই, যিহেতু আজি এই ম্যাঙ্গো শ্বেকৰ ৰেচিপিটো আমি সুগাৰ ফ্ৰী বনাব গৈ আছোঁ। আপুনি ইচ্ছা কৰিলে এটা চেনি দিবও পাৰে, এইটো আপোনাৰ ওপৰত কথা। চেনি নহ'লে সুগাৰ ফ্ৰী ইউজ কৰিব পাৰে। এতিয়া গিলাচ এটাত মই ম্যাঙ্গো পিউৰিখিনি ঢালি দিম। ম্যাঙ্গো পিউৰিখিনি মই এনেদৰে ঢালি লৈছোঁ। এতিয়া তাৰ ওপৰত আমি ব্লেন্ড কৰি লোৱা লস্সিখিনি ওপৰত ঢালি দিম। আপুনি ম্যাঙ্গো পিউৰি বনাওঁতে ইচ্ছা কৰিলে আমৰ লগত অকণমান চেনি দিব পাৰে, যদি আপোনাৰ আমকেইটা টেঙা হয়। মোৰ আমটো মিঠা পাবে, মই চেনি দিয়া নাই। এতিয়া ওপৰত অকণমান ড্ৰাই ফ্ৰুটছ দি গাৰ্নিছ কৰি দিম। লগতে মই কাটি থোৱা আম অলপ আছে, সেয়া ওপৰত দি দিম। আৰু ছাইডত এনেদৰে আম এপিচ লগাই দিম, যাতে দেখাত ভাল লাগে। আৰু এয়া চাওক ফ্ৰেণ্ডছ, আমাৰ ম্যাঙ্গো ডালগনা লস্সি ৰেডি হৈ গ'ল। আপোনালোকেও ঘৰত বনাই চাব, খাই চাব, আৰু ইনবক্সত জনাব কেনে পালে খাই। ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু আগলৈ শ্বেয়াৰ কৰি দিব। আৰু এই ৰেচিপিটো খোৱাৰ আগত ভালকৈ এবাৰ ঘুটি ল'ব,